নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ ইউটিউব চেনেল মিচিং কনেক্ট বুলি অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে বইল লোকেল মুৰ্গীৰ ঝাল। যিহেতু মিষ্টাৰ অলপমান গা বেয়া হৈ আছে, সেয়েহে বিশেষকৈ মিষ্টাৰৰ কাৰণে বনোৱা হ'ব এইটো ৰেচিপি। যিহেতু এই ৰেচিপিটো বিলঙনি, মাৰচাং আদি দি বনোৱা হয়, সেয়েহে অলপমান ঔষধি গুণো আছে এই ৰেচিপিটোত। কাহ, পানী লগা জ্বৰ হ'লে এইটো খাব লাগে, ভাল হয়। এই ৰেচিপিটো বনাবলৈ বিলঙনিৰ লগতে যিটো পাত ব্যৱহাৰ কৰিছোঁ সেইটো আমি মাৰচাং বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। এই ৰেচিপিটো লোকেল মুৰ্গী মাংসৰ লগতহে বনোৱা হয়, ব্ৰইলাৰ মাংসৰ লগত বনোৱা নহয়। আমি এইটো ৰেচিপি পৰক জাল বুলি কওঁ। পানী লগা জ্বৰ, কাহ হ'লে প্ৰায়ভাগ আমাৰ খোৱা হয়েই এইটো। বলক তেন্তে এতিয়া দেৰি নকৰি ৰেচিপিটো বনোৱা আৰম্ভ কৰি দিওঁ। ইয়াতে আছে গুটি জালুক, আদা নহৰু অলপমান খুন্দি লৈছোঁ, নিমখ, হালধি আৰু এইখিনি চিনি পাইছেনে বাৰু? এইখিনিক আমি মাৰচাং বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু এইখিনি হৈছে বিলঙনি। ইয়াৰে আজি ৰেচিপি বনিব পৰক জাল বুলি কওঁ আমি। কেৰাহীত পানী দি থৈছোঁ, পানীখিনি গৰম হৈ গৈছে। এতিয়া দি দিম এই মাৰচাংখিনি। যিহেতু অলপমান গৰম হৈ গৈছে, সেয়েহে মাৰচাংখিনি দি লওঁ আগে। পানী অলপমান বেছিকৈ দিছোঁ, যিহেতু মাংসখিনিও সিজিব লাগিব। বিলঙনিখিনিও দি দিলোঁ। এইখিনি হৈছে মাংস, এইখিনি জালত দিবলৈ আৰু এইখিনি পাতত দিবলৈ। আৰু এইটো হৈছে লেগ পিচ আমাৰ বেটাৰ কাৰণে। পানীখিনি উতলিলে এতিয়া ইয়াতে দি দিম এই মাংসখিনি। দি দিছোঁ সোৱাদ অনুসৰি নিমখ, গুটি জালুক, আদা নহৰু, আৰু হালধি। এতিয়া এনেকৈ উতলি থাকিবলৈ দিম। এই ৰেচিপিটো আমাৰ মিচিংসকলৰ একেবাৰে ট্ৰেডিশ্যনেল ৰেচিপি হয়। গা বিষ হ'লে, চৰ্দি হ'লে খাব লাগে, আৰাম পাই যায়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, খাই ভাল পাব। এতিয়া আধা ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিম। এতিয়া পাতত দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এইখিনি হৈছে মুৰ্গীৰ কলিজা, আমঠু, নহৰু, জলকীয়া কেইটামানো দিব পাৰি লগতে, মই কিন্তু দিয়া নাই ইয়াতে। নিমখ সোৱাদ অনুসৰি, অলপমান হালধি, একেলগে সানি ল'ম গোটেইখিনি। এতিয়া এনেদৰে মেৰিয়াই বান্ধি লওঁ। এয়া আমাৰ ৰেডি হৈ গ'ল পৰক জাল, মানে চিকেন ঝোল। আৰু এইফালেও ৰেডি হৈ গ'ল পাতত দিয়া। এয়া আমাৰ খানা ৰেডি হৈ গ'ল। ইয়াতে আছে আলু ভাজি, পাতত দিয়া মুৰ্গীৰ কলিজা, আমঠু, লেগ পিচ, পৰক জাল, নিমখ, জলকীয়া আৰু ভাত। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদিহে ভাল পালে তেন্তে লাইক কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰিব, যাতে সকলোৱে দেখা পায়। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।